নহয় একদম বোকাত নহয় দেই বোকাত নহয় নকৰিবি হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগ আৰু আজি যিহেতু হৈছে 22 জুন বুধবাৰ আৰু মই যিহেতু অথনি মানে ওলাইছিলোঁ যাম বুলি এটা কথালৈ আৰু গা পা ধুনীয়াকৈ বিচনাত অকণমান দেৰি কাৰণে পৰি দিছিলোঁ আৰু পৰাৰ পাছত মানে কি হৈ গ'ল আজি মানে এনেকৈ টোপনি হৈ গ'ল পটককৈ হৈ গ'লোঁ আৰু এতিয়া যিহেতু এতিয়া ওলাইছোঁ প্ৰায় এতিয়া 3টা বাজিলে আৰু এতিয়া প্ৰথমে মোৰ লগৰ ওচৰলৈ যাব লাগিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া যিহেতু যাম এইখনত যাম আৰু মোৰ লগৰটোক লগ কৰিম তাৰপাছত মই যাম তো গাইজ এতিয়া লগৰটোক লৈ আহিলোঁ আৰু মই যিহেতু এতিয়া বেকত বহিছোঁ আৰু আমি গৈ আছোঁ চাই থাকিব ভিডিঅ'টো কাৰণ মানে কি হ'ল মই গাড়ী হওক বা বাইক হওক চলোৱাটো মানে অলপ ভাল নাপায় মানে বহি যোৱাত অলপ বেছি কমফৰ্ট পাওঁ সেইবাবে সি চলাইছে তো আমাৰ ৰাধে ভাই ৰ'ল এতিয়া তামোল খাবলৈ ইয়াৰ ফেভৰেট তামোল নাখালে শান্তি লাগে তামোল খাব ভাল লাগে বেষ্ট নে এইটো তামোলটো এতিয়া তামোল নাখালে বোলে মনটো ভালেই লাগে ইয়াৰ দোকানখনত তামোল যি সেইখনত খায়ে আৰু বোলে বৰ ভাল পায় তো গাইজ বাইকখন ধুৱাই ল'ম বুলি ভাবিলোঁ বাইকখন ধুৱাবলৈ ইমানেই বিচাৰি ফুৰিছোঁ মানে ৱাশ্বিং চেণ্টাৰ গোটেই মানে চব ফুল মানে এতিয়া ৰ'দ যিহেতু বতৰ ভাল কৰিছে যে সেইকাৰণে তামাম মানে পূৰা ধুই আছে বাইকবিলাক গাড়ীবিলাক তো আমি ধুবলৈ জেগাই পোৱা নাই আকৌ ক'ৰবাত আগত চাওঁ পাওনি ধুৱাবলৈ ধুৱাটো লৈ যাব লাগিব কাৰণ গাড়ীখন বহুত লেতেৰা হৈ আছে তো গাইজ ফাইনেলি আমি পালোহি মানে অলপ বহুত বিচাৰি লাষ্টত এইখনতে গগৈ যি ৱাশ্বিং চেণ্টাৰ সেইখনতে পালোঁ এতিয়া ধুৱাই আছোঁ বাইকখন আৰু মানে বহুত বিচাৰিলোঁ 6-7খন বিচাৰাৰ পিছত এতিয়া ফাইনেল লাষ্টত গৈ পাইছোঁগৈ আৰু মানে এতিয়া যিহেতু কালিৰ পৰা ৰ'দ দিছে সেইবাবে মই সকলো মানুহে গাড়ী হওক বাইক হওক চব ধুৱাবলৈ ধৰিছে তো মই যি দেখিছোঁ সেইটোৱে লাভ আছে এইকেইদিন খালি আনচিনৰ যেতিয়া বতৰ বেয়া আছিলে তেতিয়া কিন্তু বহুত দিগদাৰ আছিলে ধুৱাই নাই মানে তেওঁলোকৰ মানে সুধিছিলোঁ মই এতিয়া বহুত মানে যে একোৱেই নাই গাড়ী ধুৱাবলৈ কাৰণ এতিয়া কালিৰ পৰা যেতিয়া ৰ'দ উলিয়াবলৈ দিছে এতিয়াহে মানে আহিছে বাইক গাড়ী চব হেৰি হৈছে এতিয়া ধুৱাই আছে তাৰপৰা ধুৱাই লওঁ মই এইখন বেছি দিন লাগে তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া যিহেতু ধোৱা হৈ গ'ল আৰু এতিয়া যিহেতু মানে মোহাৰি দিছে শুকান কাপোৰ আৰু আমাৰ ইয়াৰ ভাই এইবাৰ কিন্তু ভালকৈ চলাব লাগিব আকৌ একদম টিপ টপকৈ অকণ বোকাত হেৰি নকৰিবি আৰু গাড়ী চাওক মোৰ কি অৱস্থা হ'ল পটককৈ চিনাৰ লাগি গ'ল দেখোন পুৰা অৱস্থা বেয়া যিহেতু এতিয়া 5:30 হৈ গ'ল আৰু খোৱাটো মানে যিহেতু ভোক লাগিছে তেতিয়া খাই লওঁ আৰু আমি এতিয়া যিহেতু ফাৰ্ষ্ট টাইম KFC সোমাম মানে শিৱসাগৰ KFC সোমোৱা নাই বেছি দিন হোৱা খোলাই ইয়াতে সোমাম এতিয়া যিহেতু অৰ্ডাৰ দি দিলোঁ আৰু 8698 মাতিব 510 ৰুপিজ হ'ল আৰু এতিয়া মাতিব তাৰপিছত আমি আনিমগৈ ইয়ালৈ মাতিব আৰু এখন হৈছে শিৱসাগৰ KFC মই ফাৰ্ষ্ট টাইম সোমাইছোঁ খোলা বেছি দিন হোৱা নাই আৰু এইফালে ইয়াত বহিছোঁ আমি এইফালে একদম কাষতে বহিছোঁ এইফালে ৰাস্তা দেখিছেনে দেখি থাকিব পাৰিব ইয়াত চাই থাকিব পাৰিব আৰু আমি একদম চুকত বহিছোঁ এটা খাই ল'ম এতিয়া আৰু লগতে ডাইট কোকো দিছোঁ মানে পেপচি দিছোঁ 2টা তো ইয়াৰ লগতে খাম আৰু পেপচি আৰু বনলেছ চিকেন গাইজ ফাইনেলি অৰ্ডাৰটো পাই গ'লোঁ বেছি টাইম নালাগিলে 5 মিনিট মানে অলৰেডি তাত বাহিৰত লিখা আছে কিমান 15 মিনিটৰ ভিতৰত নে কেইমিনিটৰ ভিতৰত যদি নাপায় নিদিয়ে বোলে সিহঁতি ফ্ৰী দিব সেইটো বস্তু তো গাইজ এই চিনেমাখনলৈ মনত পৰিছে ফ্ৰী হেয়াৰ ফ্ৰী যিখন যে তাত যিটো ডাইলগ মাৰে যে পিজ্জা লৈ পিনে 5 মিনিটত নাপালে পিজ্জা ফ্ৰী তো তেনেকুৱা হৈছে তো আমাৰ আহি গ'ল অৰ্ডাৰ আৰু ইয়াৰ ভাইজান খাব লাগে তেতিয়াহ'লে এইফালে এইটো পেপচি আৰু এইফালে এইটো বনলেছ চিকেন তো গাইজ খাই দিওঁ প্ৰথম কোৱা হয় কেনেকুৱা ভাল লাগিছেনে জ্বলাটো বেছি লাগিছে তো এইফালে এইটো চাটনি দিছে আৰু এইফালে ক্ৰীম দিছে তো ক্ৰীমটো আমি লগাই ক্ৰীমৰ লগত ঠিক লগা নাই ক্ৰীমটো লগাই আমাৰ ৰাধে খাই আছে আৰু ৰাস্তাত চাই খাই আছে তো গাইজ আমাৰ এতিয়া খোৱা মেলা হৈ গ'ল আৰু এইখনে হৈছে সেই KFC ইয়াতে খালোঁ আৰু আমাৰ ভাই এতিয়া বাইক চলাব একদম ভালকৈ চলাবি আকৌ দেই একদম ধুনীয়াকৈ ধুই আনিছোঁ নহয় একদম বোকাত নহয় দেই বোকাত নহয় নকৰিবি তো গাইজ মই ফাইনেলি লাষ্টত ইয়াত ৰ'লোহি মানে কি হ'ল এইখন মানে ফাষ্ট ফুড হয় আমাৰ পোখালি মানে যেতিয়া মই ক'বলৈ ওলাই আহোঁ সি কিবা এটা কিবা খাবলৈ বিচাৰে এতিয়া চিকেন ফ্ৰাইড ৰাইচ খাওঁ বুলি ক'লে ফোন কৰিলে তাৰপিছত এতিয়া ইয়াতে মই হেৰি কৰিলোঁ চিকেন ফ্ৰাইড ৰাইচ লৈ লৈছোঁ তো গাইজ আজি ব্লগটো ইমানেই আৰু যিহেতু এতিয়া টাইমো হৈ গ'ল সময়ো হৈ আহিছে আন্ধাৰো হৈ আহিছে তো আজি মই আপোনালোকক যিডোখৰ জেগা দেখাম বুলি ভাবিছিলোঁ সেইডোখৰ দেখাব নোৱাৰিলোঁ কাৰণ বন্ধ আছিলে কিবা এটা কাৰণত তো মই নেক্সট দেখাম মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত নেক্সট ব্লগত তো আজি ভিডিঅ'টো চাই কেনে পালে জনাব ভিডিঅ' চাই যদি ভাল লাগিল তেতিয়া লাইক কৰি দিব আৰু আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম বাই টেক কেয়াৰ